মোহনে কিয় অনুষ্ঠান পৰিবেশন কৰিব আমি ধিক্কাৰ দিছো অনুষ্ঠানৰ কথা আপুনি দেখুৱাব আমি নিৰপেক্ষ প্ৰিয়ংকা ভৰালী আপুনি আপোনাক মই বাৰে কৈ আছো আমি নিৰপেক্ষ What's up guys, this is Subrata Nath and welcome back to my another video. আজিৰ আপডেট অলপ বেলেগ ধৰণৰ আপোনালোকে জানে সদায় মই ইউটিউব কমিউনিটিৰ কিছুমান আপডেট দি থাকো আপোনালোকৰ মাজত হয়তো বহুতে গম পাইছে যে প্ৰাগনিউজৰ এটা অনুষ্ঠানত দেৱজিৎ ভূঞা আৰু প্ৰিয়ংকা ভৰালীৰ মাজত তৰ্কযুদ্ধ হয় আৰু সেই ভিডিঅ'টোৰ ক্লিপ মই আপোনালোকক এই ভিডিঅ'টোত দেখুৱাই দিছো চাই লওক বেহৰবাৰী আউটপোষ্টে 1 ঘণ্টা অনুষ্ঠান কৰাটো আপোনালোকে কিয় নেদেখালে তা বেহৰবাৰী আউটপোষ্ট হয়তো আমি গম পোৱা নিশ্চয় কিয় গম পোৱা নাই আপোনালোকে আপুনি ডিভিজন নকৰিব আৰ্টিষ্টৰ মাজত শিল্পীৰ মাজত ডিভিজন নকৰিব বেহৰবাৰী আউটপোষ্টে শিল্পীৰ মাজত ডিভিজন নকৰিব বেহৰবাৰী আউটপোষ্টে সেইটো আপুনি গীত গাইছে বিপিন চাওদানে গীত গাইছে নীলাকাশে কোভিড প্ৰটোকল ভংগ কৰি গীত গাইছে বাতৰি সম্প্ৰচাৰ কৰিছো আপুনি বিপিন আপুনি ফোন লগাই খুদক বিপিন দাই মোক আজি দিনত কৈছে আপুনি বিভাজন নকৰিব আপুনি ক'ব খুজিছে যে বেহৰবাৰী আউটপোষ্টৰ শিল্পীসকল ৰেঙনি শিল্পী আমি তেওঁলোকৰ আমি নিৰপেক্ষ চেনেল আপোনালোকে তেওঁলোকৰ কিয় লোৱা নাই মই পুনৰ ক'ব খুজিছো প্ৰিয়ংকা ভৰালী তেওঁলোকৰ আৰ্টিষ্ট নহয় নেকি আপোনালোকে যদি ভুল কৰিছে বিপিন চাওদানে যদি ভুল কৰিছে আৰু কে মোহনে যদি খেদিনাখন অনুষ্ঠান পৰিবেশন কৰিছে তেওঁলোক সমানে দুখী তেওঁলোক সমানে দুখী ইমোশন নোহোৱা নহয় তেওঁলোকেও দুখ পাইছে তেওঁলোক সমানে দুখী তথাপিও তেওঁলোক বাউড হৈছে আপুনি বিভাজনৰ সৃষ্টি কৰিব নিবিচাৰিব আপুনি ক'ব খুজিছে বেহৰবাৰী আউটপোষ্টৰ কে মোহন ৰেঙনি শিল্পী সেইবাবে তেওঁলোকৰ বিৰুদ্ধে বাতৰি সম্প্ৰচাৰ কৰা নাই এখিনি সময়ত আপুনি অকল কেইজনমানক দেখালে নহব বেহৰবাৰী আউটপোষ্টটো এটা খুব সুন্দৰ দল হয় যিটো দল আপোনালোকৰ এটা খুব সুন্দৰ অনুষ্ঠান কৰিছে যদি বেহৰবাৰী আউটপোষ্টৰ কে মোহন এটা অনুষ্ঠান পৰিবেশন কৰিছে প্ৰিয়ংকা ভৰালী আমি ধিক্কাৰ দিছো গৰিহণা দিছো আপোনালোকে অকল আমাকে কিয় দেখাইছে বেহৰবাৰী আউটপোষ্টৰ কথা কিয় আমি গম পোৱা নাছিলো গম পাইছো যে ধিক্কাৰ দিছো আমি ধিক্কাৰ দিছো কে মোহনে কিয় এটা অনুষ্ঠান পৰিবেশন কৰিব কে মোহনে কিয় অনুষ্ঠান পৰিবেশন কৰিব আমি ধিক্কাৰ দিছো অনুষ্ঠানৰ কথা আপুনি আমি নিৰপেক্ষ প্ৰিয়ংকা ভৰালী আপোনাক মই বাৰে কৈ আছো আমি নিৰপেক্ষ আপোনাৰ ক্ষেত্ৰত আমাৰ দৃষ্টিভংগী বিপিন চাওদানৰ ক্ষেত্ৰত একে দৃষ্টিভংগী নীলাকাশৰ ক্ষেত্ৰত একে দৃষ্টিভংগী আৰু একেটা দৃষ্টিভংগী হ'ব আমাৰ কে মোহনৰ ক্ষেত্ৰত গম নাপাব নেকি তাত কোনে অনুষ্ঠান কৰিছে কোনে ক'ত অনুষ্ঠান পৰিবেশন কৰিছে তাক চাই ফুৰাটো সম্ভৱ নহয় 500 শিল্পী আছে অসমত 500 শিল্পী আছে অসমত 10 বিহু কৰিলে 500 বিহু হয় কোনে ক'ত পাৰফৰ্মেন্স কৰিছে আমাৰ জনাটো সম্ভৱ নহয় অনুষ্ঠান কৰিছে প্ৰটোকল ভাঙিছে আমি পোনপটীয়া সম্প্ৰচাৰ কৰিবলৈ শিল্পীলৈ ফোন কৰি গাই ক'লে ফোন কৰি তালিকা বিচাৰিব লাগে আমাৰ বোধগম্য নহয় কোনে ক'ত পাৰফৰ্ম কৰি আছে যদি একেটা ভুল আপোনালোকে কৰা ভুল বিপিন চাওদানে কৰা ভুল যদি কে মোহনে কৰিছে আমি ধিক্কাৰ দিছো কে মোহনক আপোনালোকৰ গোটেই ৰিপৰ্টাৰ তাত ৰখি আছে বিপিন চাওদানে অনুষ্ঠান কৰিব মই অনুষ্ঠান কৰিম আপোনালোকৰ ৰিপৰ্টাৰ সকলে কি গম পোৱা নাই নেকি তাত যে বিপিন দাৰ আগত বেহৰবাৰী আউটপোষ্ট যাব আমালৈ কোনো খবৰ অহা নাই আৰু সেইবাবে আজি মুকলিকৈ দিগদাৰহীনভাৱে মই কৈছো আপোনাক যেনেকৈ সমালোচনা কৰা হৈছে একে সমালোচনা কৰিম আমি কে আৰু মোহনক কৰা নাই আমি অকল অনুষ্ঠান কৰা নাই সেইখিনি সময়ত আমি যি সকলে কৰিছে কাৰোবাৰ হয়তো কথা পোহৰলৈ আহিছে কাৰোবাৰ কথা পোহৰলৈ অহা নাই এই বাতৰি যেতিয়া সম্প্ৰচাৰ কৰিছিলো শুনক প্ৰিয়ংকা ভৰালী এই বাতৰি যেতিয়া আমি সম্প্ৰচাৰ কৰিছিলো মোৰ মোবাইলত বহুখিনি মেছেজ আহিছিল মই দুখাব পাৰো আপোনাক কোন গায়কে সেইদিনাখন ক'ত পাৰফৰ্মেন্স কৰি আছিল কিন্তু খবৰখিনি আমি পোৱাত দেৰি হৈছিল শব্দ ব্যৱহাৰ কৰে ৰাইজ আমাৰ লগত আছে প্ৰিয়ংকা ভৰালী ৰাইজ প্ৰাগ নিউজৰ লগত আছে আমি সততাৰ পক্ষত আছো ভুৱা শিল্পী কি ভুৱা শিল্পী কোনে কৈছে ভুৱা শিল্পী বুলি আপোনালোকে মই কৈছো আপোনালোক শিল্পী নহয় শিল্পী ভূপেন হাজৰিকা শিল্পী হেমাংগ বিশ্বাস এনেকুৱা কথা মই নিজ কাণেৰে শুনিছো যে এছাম শিল্পীৰ নামত মই কৈছো প্ৰিয়ংকা ভৰালী মই কৈছো যে আমি তেওঁলোকক শিল্পী বুলি ক'ব নোৱাৰো তেওঁলোকৰ কোনো ধৰণৰ সামাজিক দায়বদ্ধতা নাই কোভিড প্ৰটোকল ভংগ কৰি বিহু প্ৰদৰ্শন কৰা হৈছে ৰাজ্যত মৃত্যুৰ কিৰিলি শ লোকে জীৱন মৃত্যুৰ সৈতে যুঁজ দি আছে মই জানো মই কি ধৰণে গান গাবলৈ গৈ আছো তাত মই জানো মই বাউণ্ড হৈ পেলাই যে গান গাবলৈ গৈ আছো তাত মোৰ ঘৰৰ মানুহে 10টা 11টা লৈকে মোক ফোন কৰি থাকে মানি ললো প্ৰিয়ংকা ভৰালী আপুনি বাউণ্ড হৈ হেন্দাখন গীত পৰিবেশন কৰিছে নকব আজি যেনেকৈ আপুনি ফেচবুকত দিছে যে প্ৰাগ নিউজে থাকিলে বাউণ্ড নহলহেতেন প্ৰিয়ংকা ভৰালী মোক ক'বলৈ দিয়ক আপুনি মই ৰাইজৰ কথালৈ চাই পেলাই আমি কৰিবলৈ বাধ্য হৈছো মানি ললো আপোনালোকে কমিটিৰ কথা মালাব নোৱাৰি কমিটি বাইণ্ডিংছত পৰি আপোনালোকে গীত পৰিবেশন কৰিছে মই ক'ব বিচাৰিম প্ৰিয়ংকা ভৰালী আজি যে আপুনি ফেচবুকৰ কিছু মুহূৰ্তৰ আগতে লিখিছে যে আপোনাৰ ভাৱমূৰ্তি জনমানসত ম্লান কৰিবলৈ জনমানসত ধ্বংস কৰিবলৈ আমি এই বাতৰি সম্প্ৰচাৰ কৰিছো যেতিয়া আপুনি গীতালি দাসৰ সেই অনুষ্ঠান পৰিবেশন কৰিলে তাৰ পিছত আপুনি কিয় ফেচবুক যোগে অসমৰ ৰাইজৰ ওচৰত ক্ষমা নিবিচাৰিলে কিয় বাট চাব লগা হ'ল প্ৰাগ নিউজৰ অনুষ্ঠানলৈ প্ৰথম কথা হ'ল যি সকল লোকে গম পাইছে সেই সকল লোকক মই কিয় আপুনি ফেচবুক যোগে কিয় আপুনি সোশ্যাল মিডিয়া যোগে ৰাজহুৱা নকৰিলে যে মই বাধ্যত পৰি গীত গাব লগা হৈছিল অসমৰ ৰাইজে মোক
সাহস আপোনাৰ নহল প্ৰিয়ংকা ভৰালী আপুনি বেলেগ ধৰণে প্ৰটেক্ট কৰিছে এটো বেলেগ মানুহক মই গৈ এক্সপ্লেনেশন দিবলৈ দৰকাৰ নাই মই কিমান দুখ পাইছো আপোনালোক ৰাইজৰ মাজত আছে আপোনালোকৰ গতিবিধি মানুহে চাই আপোনালোকক অনুসৰণ কৰে যাৰ ঘনিষ্ঠতা আছিল ভিতালী বাৰ লগত আমি জানো আমি কিমান দুখ পাইছো কিন্তু কথাটো হল ৰাইজৰ ওচৰত ক্ষমা খুজিবলৈ হলে মই প্ৰথমতে এটো কথা মানে প্লাগ নিউজে অনুষ্ঠান নকৰা হলে আপুনি এই ক্লিপ দিলে যে ইয়াত প্লাগ নিউজে অনুষ্ঠান প্ৰচাৰ নকৰিলে আপোনালোকে ক্ষমা নুখুজিলে এই কথা নকলে তেতিয়াহলে অনুষ্ঠান বন্ধ কৰি দিয়া হলতেন কিন্তু সেই মুহূৰ্তত মই নেভাবো যে মই আহি পেলাই আকৌ মই ৰাইজৰ ওচৰত সোশ্যাল মিডিয়াত মই লিখিম মই আপোনাৰ ওচৰলৈ আহাৰ এটোৱে উদ্দেশ্য নিশ্চয় মই গম পালো কিন্তু যদি আমি অনুষ্ঠানটো প্ৰিয়ংকা ভৰালী যদি আমি অনুষ্ঠান 21 তাৰিখে সম্প্ৰচাৰ নকৰিলোহেঁতেন আপুনি এই কথা অসমৰ ৰাইজক নকলেহেঁতেন আপুনি এনেকুৱা ধৰণৰ নিউজ কৰিছে প্ৰিয়ংকা ভৰালী যদিহে আমি এইখিনি কথা নকলোহেঁতেন যদিহে আমি এইখিনি কথা সাহসেৰে নকলোহেঁতেন তেতিয়াহ'লে আপুনি এইখিনি স্পষ্টীকৰণ ৰাইজক নিদিলেহেঁতেন মোৰ সৎ সাহস আপোনাৰ কিয় সৎ সাহস নহল ৰাইজৰ ওচৰলৈ যাবলৈ আপুনি কিয় নিলিখিলে আপুনি কিয় ফেচবুকত নিলিখিলে যে মোক বাধ্য কৰোৱা হৈছিল গীত গাবলৈ আপুনি কিয় ৰাইজৰ মাজলৈ নগ'ল বেলেগ সংবাদ মাধ্যমৰ মোৰ প্ৰয়োজন নাই বুজিলে কি কৈছে বেলেগ সংবাদ মাধ্যমৰ মোৰ প্ৰয়োজন নাই আপোনাৰ প্ৰশ্ন উত্তৰ দিবলৈ আৰু মই কি কৰিছিলো হেদিনত মই কি কাৰণে নিশ্চয় কথা কৰিম মই মানি ললো প্ৰিয়ংকা ভৰালী মই মানি ললো এখন প্লেটফৰ্মে প্ৰিয়ংকা ভৰালী মই মানি ললো কাৰণ আপুনি প্ৰিয়ংকা ভৰালী মই মানি ললো আপুনি এটা প্ৰেছাৰত পৰি আপুনি গীত পৰিবেশন কৰিব লগা হৈছে আৰু মই যদি তাৰ বাবে মই ধিক্কাৰ দিছো সেই সকল কমিটি বাইদেউ শুনক যি বাইদেউ আজি আমাৰ বাইদেউ এগৰাকী সিংগাৰ এগৰাকী মহান শিল্পী হয় যাক আমি শুনি শুনি শিকিছো বিহু গাবলৈ সেই বাইদেউ ভালকে জানিছে যে আমি কি পৰিস্থিতিত গান গাব লগা হৈছে বাইদেউ দেখি মই মানি ললো মই অন্তৰত মই মানি ললো আৰু সেই সকল বিহু কমিটি সেই সকল সংস্কৃতি ৰক্ষাৰ ধ্বজাবাহী সকলকো মই ধিক্কাৰ দিছো যদি আপোনাক প্ৰেছাৰাইজ কৰি গীত গাইছিল প্ৰিয়ংকা ভৰালী মই খুজিব বিচাৰিছো প্ৰিয়ংকা ভৰালী মই খুজিব বিচাৰিছো আপুনি কিয় সমগ্ৰ পৰিৱেশ সন্দৰ্ভত পিছ মুহূৰ্ততে সংবাদ মাধ্যমক সদয় নকৰিলে অনুষ্ঠান এনেকুৱা ধৰণে কৰিছে য'ত আপোনাৰ এখন সোশ্যাল প্লেটফৰ্মৰ পৰা আপুনি এনেকুৱা ধৰণৰ আপুনি কোৱেশ্চন কিছুমান কৰি আছে এনেকুৱা ধৰণৰ কথা কিছুমান কৰি আছে গতিকে মই আপোনাৰ থ্ৰুৰেদি জনাম আপোনাৰ আমি অনুষ্ঠানটো পৰিবেশন নকৰা হলে আপুনি স্পষ্টীকৰণ নিদিলেহেঁতেন এই কথাখিনি মই আপোনাৰ সৎ সাহস হ'ব লাগিছিল যে মই ৰাইজৰ ওচৰত ক্ষমা বিচাৰিছো ভিতালী দাসৰ মৃত্যুৰ দিনা মই গীত গাব লগা হ'ল আৰু আয়োজকসকলৰ ইয়াৰ বাবে সম্পূৰ্ণ দায়ী আপুনি কিয় হাত জোৰ কৰি অসমৰ ৰাইজৰ ওচৰত ক্ষমা নিবিচাৰিলে প্ৰিয়ংকা ভৰালী আপুনি বেহৰবাৰী আউটপোষ্টক আপুনি কিয় ধিক্কাৰ দিছো বেহৰবাৰী আউটপোষ্টক মই বাৰে বাৰে কৈছো ৰেঙনিৰ শিল্পী হলো বেহৰবাৰী আউটপোষ্টৰ সেইসকলক মই ধিক্কাৰ দিছো শিল্পী হয় তেওঁলোকৰ প্ৰতি মোৰ শ্ৰদ্ধা আছে তেওঁলোকে জানে তেওঁলোকে অন্তৰত দুখ পাইছে কিন্তু তেওঁলোকো সমানে আমাৰ দৰে বাউণ্ড হৈছে মই মানি ললো প্ৰিয়ংকা ভৰালী বাউণ্ড হৈছে আপুনিও বাউণ্ড হৈছে মূল কথাটো হৈছে এই স্পষ্টীকৰণটো দিবলৈ কিয় প্ৰাগ নিউজৰ টক শ্ব'লৈ অপেক্ষা কৰিব লগা হ'ল আপুনি কিয় অসমৰ ৰাইজৰ ওচৰত ক্ষমা নিবিচাৰিলে আপোনাৰ এইখিনি সৎ সাহস হ'ব লাগিছিল যে অসমৰ ৰাইজে মোক ক্ষমা কৰক মোক প্ৰেছাৰাইজ কৰি গীত গোৱা হৈছিল আপোনাৰ কিয় সাহস নহ'ল প্ৰিয়ংকা ভৰালী আপোনালোকে কৰোনাৰ তথ্য কিয় দিয়া নাই কৰোনাৰ তথ্য তেতিয়া কিয় প্ৰচাৰ কৰা নাই কেতিয়া প্ৰচাৰ কৰা নাই কেতিয়া আপোনালোকৰ বিহু ফাংচনৰ আগত আপুনি মোৰ লগত প্ৰিয়ংকা ভৰালী আপুনি মোৰ লগত দুঘণ্টা বহক মই প্ৰাগ নিউজে ইলেকশ্যনৰ সময়ছোৱাত কৰোনা ভাইৰাছৰ সজাগতা কেনেকৈ সৃষ্টি কৰিছিল মই আপোনাক দেখুৱাম আমাৰ হাতত সকলো তথ্য আছে সেইখিনি সময়ত আপোনালোকে প্ৰথমতে আপোনাৰ মিউজিচিয়ানৰ মাস্ক পিন্ধাবলৈ শিকাওক প্ৰথমতে আপোনাৰ মিউজিচিয়ানৰ মাস্ক পিন্ধাবলৈ শিকাওক প্ৰিয়ংকা ভৰালী আপোনালোকৰ পাৱাৰ আছে আপোনাৰ পাৱাৰ আছে একো পাৱাৰ নাই আমি ৰাইজৰ মানুহ সঁচা কথাটো ক'ব লাগিব আমাৰ ব্যক্তি আপুনি এজন সাংবাদিক হয় আপোনাৰ অধিকাৰ আছে আপোনাৰ পাৱাৰ আছে আপুনি খুদক চৰকাৰক যে ইমান বাঢ়ি থকা অৱস্থাত আপোনালোকে 400 মানুহ গোটাই পেলাই অনুষ্ঠান কৰিবলৈ দিয়াটো আমি ভাল পোৱা নাই গতিকে বন্ধ কৰি দিয়ক তেতিয়াও কিয় নকলে আমি আজি যে মানুহৰ মাজত গৈ ঘূৰি ফুৰিছো আমাৰ কাইলে যদি প্ৰিয়ংকা ভৰালী বেলেগে কি কৰিছে যে প্ৰাগ নিউজে প্ৰথম দিনৰ পৰা ৰাইজৰ মাজলৈ গৈ সজাগতা সৃষ্টিৰ ব্যৱস্থা কৰিছে সো গাইস এই ভিডিওটো যদি সম্পূৰ্ণ চাব বিচাৰিছো ডেসক্ৰিপচনত মই লিংক দি দিছো আৰু এনেকুৱা ধৰণৰ আপডেট পাই থাকিবলৈ মোৰ চেনেলটো আজি এতিয়াই সাবস্ক্ৰাইব কৰি লওক সো গাইস আজিলৈ লৈছো বিদায় লগ পাম আন এটা ভিডিঅ'ত